2025ত অসমৰ পৰা যদি এক্সপৰ্টৰ কাম আৰম্ভ কৰিব খুজিছে তেতিয়াহ'লে আপোনালোকে কেনেকৈ ধৰণে প্ৰিপেৰেশ্যন কৰিব বা কি কৰিব লাগিব কাৰণ এক্সপৰ্ট আপুনি এনেই কৰিম বুলি ভাবিলেই নহ'ব গতিকে আপুনি আনুষংগিক আপুনি এইখিনি কাম কৰিব লাগিব বিফ'ৰ এক্সপৰ্টত কাৰণ এতিয়া আমাৰ এটা প্ৰব্লেম হৈছে কি আমি মানে ধৰক ওপৰতে আমাক কিছুমান কথা লাগে যে আমি এটা প্ৰডাক্ট চিলেক্ট কৰিম আৰু আমি আৰামছে বাহিৰলৈ পঠাই দিম কিন্তু এক্সপৰ্টত সেইটো নহয় আপোনাৰ মানে প্ৰথমে মাৰ্কেট ষ্টাডিটো আপুনি কৰি ল'ব লাগিব মাৰ্কেট ডাটা এনালাইচিছ মষ্ট ইম্পৰ্টেণ্ট কথা এতিয়া আপোনাৰ ডাটা এনালাইচিছ মষ্ট ইম্পৰ্টেণ্ট কথা কাৰণ আপুনি যিটো প্ৰডাক্ট আপুনি বাহিৰৰ দেশত পঠাব আপোনাৰ সেইখন দেশত আপুনি চোৱা প্ৰডাক্টটো মানে এইটো ডিমাণ্ডেড হয় নে নহয় সেইখিনিৰ ওপৰত আপুনি কাম কৰিব লাগিব আৰু গতিকে আপোনালোকে মানে এবাৰ আপোনালোকে ছিষ্টেমটো শিকি ল'ব লাগিব যে কেনেকৈ কাম হয় বা ইণ্টাৰনেশ্যনেল মাৰ্কেটত কেনেকৈ ডিমাণ্ডেড হয় বা বায়াৰ আপুনি কেনেকৈ চাব বা বায়াৰ লগত কমিউনিকেশ্যনছ কেনেকৈ কৰিব সেইখিনি মষ্ট ইম্পৰ্টেণ্ট কথা কাৰণ এবাৰ আপুনি এনেকুৱা ধৰণৰ প্ৰচিডিঅ'ৰ শিকি ল'লে মানে সকলোবিলাক কাণ্ট্ৰি বা আপুনি বায়াৰটো মানে ডিফাৰেণ্ট কাণ্ট্ৰিজৰ লৈ আপোনাৰ বিহেভিয়াৰ বেলেগ বেলেগ হয় গতিকে সেইখিনি আপোনালোকে ধৰিব পাৰিব আৰু বায়াৰ জেনুইনিটিটো আপুনি চেক কৰিবই লাগিব কাৰণ আপোনাৰ এতিয়া যিকোনো ধৰণৰ বায়াৰে আপোনাৰ লগত কাম কৰিব ভাবিলে আপুনি প্ৰথমে বেছিক লেভেলত যিখিনি কথা সেইখিনি প্ৰথমে চেক কৰি ল'ব লাগিব এতিয়া আপোনাৰ নেক্সট আপোনাৰ ডাটা এনালাইচিছ হৈ গ'ল আপোনাৰ প্ৰডাক্ট আপুনি মানে হৈ গ'ল কাৰণ প্ৰডাক্ট আপুনি 2024ত 11,717 প্ৰডাক্ট মানে ইণ্ডিয়াৰ পৰা এক্সপৰ্ট হৈছে গতিকে চাওক আমি যদি ইউটিউব বা ৰিলত আমি কিমানটা প্ৰডাক্ট দেখা পাওঁ 10টা 20টা বা 50টা তাৰ ওপৰতো আমি দেখা নাপাওঁ গতিকে আমি আধাতকৈ বেছি নাজানোৱেই যে কি প্ৰডাক্টছ অলৰেডি মানুহে কৰি আছে আৰু প্ৰফিট আৰ্ণ কৰি আছে গতিকে আমি একেৰাহে চাউল চাহপাত এইকেইটা বস্তুতে টাৰ্গেট কৰি থাকিলে নহ'ব কাৰণ এতিয়া বিভিন্ন ধৰণৰ ছেক্টৰত বা ইণ্ডাষ্ট্ৰীত মানুহবিলাকে কাম কৰি আছে এতিয়া ৰেডিমেড গাৰ্মেণ্টছো বহুত ডিমাণ্ডেড হয় বা মোবাইল ইয়াৰ পৰা এক্সপৰ্ট হয় স্মাৰ্টফোন গতিকে আপুনি যিটো ছেক্টৰত কাম কৰে বা অট'মোবাইল ইলেক্ট্ৰনিক গুডছ বা ইলেক্ট্ৰিকেল আইটেমছ এইবিলাক আপুনি আৰামছে আপুনি পৃথিৱীৰ বিভিন্ন দেশলৈ পঠাব পাৰে তাৰ কাৰণে আপোনাৰ প্ৰিপেৰেশ্যন আপুনি কৰিব লাগিব কাৰণ আপুনি এতিয়া বাহিৰত বায়াৰ এজন পালে বায়াৰক আপুনিতো প্ৰথমে ক'ত চাব আপুনি তেওঁকতো ডিজিটেলি আপুনি চেক কৰিব যে তেওঁ ঠিক ঠাক হয় নে নহয় বা তেওঁৰ ৱেবছাইট আপুনি চেক কৰিব বা এনেকুৱা ধৰণৰ কামবিলাক বেছিকখিনি আপুনি কৰি ল'ব কিন্তু বাহিৰেওতো আপোনাক চাব যে এজন মানে যিজন ছাপ্লায়াৰ বা এক্সপৰ্টাৰ পাইছোঁ তেওঁ জেনুইন হয় নে নহয় বা ঠিক ঠাক তেওঁ আমাৰ লগত কাম কৰিব নে নকৰে সেইখিনি আপুনি গতিকে ডিজিটেলি এভেইলেবল থাকিব লাগিব তাৰ কাৰণে আপুনি মানে এটা ৱেবছাইট লাগিব বা এনেকুৱা ধৰণৰ আপোনাৰ ছ'চিয়েল মিডিয়া আজিকালিতো বহুত ষ্ট্ৰং হৈছে আপোনাৰ লিংকডিনত আপোনাৰ প্ৰফাইল থাকিব লাগিব বা ফেচবুক বা ইনষ্টাগ্ৰাম গতিকে আপুনি সেই আপোনাৰ ছ'চিয়েল যিটো পেজ থাকিব তাতে আপোনাৰ প্ৰডাক্টটো ডিছপ্লে কৰি থাকিব আৰু তেতিয়া আপোনাৰ বায়াৰে যদি আপোনাক চেক কৰে তেতিয়াহ'লে আপোনাৰ তাত এভেইলেবল পালে তেওঁ মানে এইটো বিলিভ হ'ব ট্ৰাষ্ট হ'ব মানে বিশ্বাসটো আপোনাৰ ওপৰত হ'ব আৰু তেতিয়া তেওঁ কাম কৰিবলৈ মানে আপোনাৰ লগত ৰাজি হ'ব কিন্তু এনেই আপুনি যদি ক'তো এভেইলেবল নাথাকে বা একো নকৰে আপুনি এনেই এজন বায়াৰ পালে বায়াৰে আপোনাক চেক কৰিলে অনলাইন আপোনাক ক'তো নাপালে তেতিয়াহ'লে বায়াৰে আপোনাক কেনেকৈ আপোনাক মানে ট্ৰাষ্ট কৰিব বা কেনেকৈ আপোনাৰ লগত কাম কৰিব আৰু ছেকেণ্ডলি আপুনি মেইলৰ ওপৰতে চব কাম হয় গতিকে মেইল আপুনি কমিউনিকেশ্যনটো ভালকৈ কৰিব লাগিব এতিয়া ছাপ'জ আপোনাৰ বায়াৰে এটা মেইল দিলে বা প্ৰডাক্ট কিবা ৰিকুৱাৰমেণ্ট লৈ আপুনি সেই মেইলটো যদি ৰিপ্লাই এসপ্তাহৰ পিছত দিয়ে তেতিয়াহ'লে সেইটো মানে ষ্ট্ৰং কমিউনিকেশ্যনছ আপোনাৰ নহ'ল কিন্তু আপুনি মানে কমিউনিকেশ্যনটো ষ্ট্ৰং ৰাখিব লাগিব যিহেতু তেওঁ ফিজিকেলি আপোনাক দেখা নাই আপুনিও তেওঁক দেখা নাই বিশ্বাসটো আনিবলৈ হ'লে আপোনাৰ কামটো মানে প্ৰপাৰ হ'ব লাগিব আৰু নেক্সট আপোনাৰ এতিয়া প্ৰডাক্ট লৈ মানুহৰ হাহাকাৰ লাগে কি প্ৰডাক্ট পঠাম কেতিয়াবা যদি চাউল পঠাম বুলি ভাবে কেতিয়াবা আকৌ চাহপাত পঠাম বুলি ভাবে কেতিয়াবা টেক্সটাইলত পঠাম বুলি ভাবে এতিয়া লাষ্ট ইয়েৰ মানে 2024ত 11,700 ছামথিং মানে ইণ্ডিয়াৰ পৰা এক্সপৰ্ট হৈছে গতিকে চাওকচোন কিমান প্ৰডাক্ট আছে বা কিমান বাহিৰত প্ৰডাক্ট ৰিকুৱাৰমেণ্ট আছে সেইখিনি আমি গভৰ্ণমেণ্ট ৱেবছাইটত গৈ আমি এনালাইচিছ কৰিব লাগে তাৰমানে আমি এতিয়া এক্সপৰ্টটো এনেকুৱা নহয় যে আমাক বায়াৰ পালোঁ আমি বস্তু পঠাই দিলোঁ কিন্তু আপুনি তাৰ কাৰণে আপুনি প্ৰথমে আপুনি মাৰ্কেট ষ্টাডিটো মষ্ট ইম্পৰ্টেণ্ট কথা কাৰণ তেতিয়া আপোনাৰ মানে ষ্ট্ৰং বেছটো আপোনাৰ যদি থাকে আপুনি জিঅ'গ্ৰাফিকেল এতিয়া এক্সাম্পল হিচাপে কৈছোঁ যদি বাহিৰৰ চাইনাই আমাৰ তাত AC বিক্ৰী কৰে AC যদি বোলে জম্মু কাশ্মীৰ হিমাচল এইবিলাকত টাৰ্গেট কৰে তেওঁলোকে বেচিব পাৰিবনে
তেওঁলোকে ক'ত টাৰ্গেট কৰিব ইণ্ডিয়াখনটোতো এখন ইণ্ডিয়াই হয় গতিকে ষ্টেট ৱাইজ তেওঁলোকে দিল্লী ৰাজস্থান আছাম পাঞ্জাৱ এইবিলাকত টাৰ্গেট কৰিলে তেওঁলোকৰ মানে ছাকচেছফুল হ'ব সেইটো কাৰণে আপোনালোকৰ মাৰ্কেট ষ্টাডি এতিয়া চাইনা ইমান আগত কিয় বাঢ়িছে তেওঁলোকক প্ৰপাৰলি মাৰ্কেট ষ্টাডি কৰে মানে বিহেভিয়াৰ জানে বা সেইখিনি যিখিনি বেছিক কথা সেইখিনি প্ৰথমে জানি লয় গতিকে আপোনালোকে অসমৰ পৰা এক্সপৰ্ট কৰিবলৈ যিহেতু অসমত আমাৰ বহুত প্ৰডাক্টছেই এভেইলেবল আছে চব প্ৰডাক্টতে আপুনি কাম কৰিব পাৰে তাৰ কাৰণে আপোনাৰ প্ৰডাক্ট কোৱালিটি ভাল লাগিব কাৰণ এক্সপৰ্টত সদায় ভাল কোৱালিটিহে এক্সপৰ্ট হয় গতিকে আপোনালোকে মানে বিফৰ এক্সপৰ্ট আপোনালোকে এইখিনি কথা ষ্টেপ বাই ষ্টেপ জানাটো দৰকাৰী বা কি পে'মেণ্ট টাৰ্মত কাম কৰিব বা বায়াৰ কেনেকৈ চাব বা জেনুইন হয়নে নহয় বা ইনক'টাৰ্ম কিহত কাম কৰিব বা হোৱাট ইজ ইনক'টাৰ্ম যদি বায়াৰে আপোনাক ইনক'টাৰ্ম বুলি কয় আপুনি যদি একো বুজি নাপায় আপুনি নিশিকিলেতো বুজি নাপাব গতিকে আপুনি তেতিয়া মানে বায়াৰে জানিব যে তেওঁৰ একো নলেজ নাই গতিকে আপোনালোকে বিফৰ এক্সপৰ্ট আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো জানাটো দৰকাৰী মানে আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় আহক আমাৰ অসমৰ মানুহৰ কাৰণে এইটো এটা গ্ৰেট অপৰচুনিটি আছে যিহেতু অসমীয়াত আপুনি শিকি ল'লে আপোনাৰ বস্তুখিনি ক্লিয়াৰ হ'ব গতিকে কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু এনেকুৱা ধৰণৰ গোটেইখিনি আমাৰ ইনষ্টিটিউটত ষ্টেপ বাই ষ্টেপ গাইডেঞ্চ দিয়া হয় আৰু মানে বিফৰ এক্সপৰ্ট যিটো আপোনালোকৰ এচেঞ্চিয়েল হয় আজি ভিডিঅ'টোত আপোনালোকে গম পালে যে কেনেকৈ মাৰ্কেট ষ্টাডি কৰিব লাগে ডাটা এনালিচিছ কৰিলেহে এক্সপৰ্টত মানে ছাকচেছফুল হ'ব পাৰি তাৰ ওপৰত ডিছকাছ কৰিলোঁ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'